Hello friend, welcome back to my YouTube channel Pankaj Sharma Blog. আজি আমি কথা পাতিম পানীৰ বিষয়ে। পানী সকলোৱে জানে যে ৰাতিপুৱা শুই উঠি কিনে আমি পানী খাব লাগে। পানী খালে আমাৰ বেমাৰ আজাৰবিলাক বহুত কমি যায়। সৰহসংখ্যক মানুহে পানী খায়, কিন্তু কিছুমান মানুহে পানী নাখায়, কিন্তু পানী খাব নোৱাৰে। পানী খাব নোৱাৰিলে সিহঁতে বেমাৰ আজাৰ নিশ্চয় হ'বই, যেনেকুৱা কিডনিৰ প্ৰব্লেম হ'ব, গেছৰ প্ৰব্লেম হ'ব, এচিডিটি, নানান ধৰণৰ মানে কি প্ৰব্লেমবিলাক আমাক দেখা দিয়ে। সেইকাৰণে আমি পানী খাব লাগে। এগিলাচ পাৰোঁ, দুগিলাচ পাৰোঁ, 3 গিলাচ পাৰোঁ, পাৰিলেতো বেছিকৈ খাব লাগে, নোৱাৰিলে 1 গিলাচ, 2 গিলাচ, 3 গিলাচ, যিমানখিনি আমাৰ মানে কণ্ট্ৰল কেপাচিটি আছে সিমানখিনি আমি খাব লাগে। তাতোকৈ ডাঙৰ কথা হ'ল আমি পানী গৰম কৰি কিনেহে খাব লাগে, ঠাণ্ডা পানী খাব নালাগে। গৰম কৰি পানী খালে আমাৰ বহুতখিনি বেমাৰৰ পৰা আমি নিৰাময় পাওঁ আৰু আমাৰ শৰীৰটো বহুতখিনি আমাক কামত দিয়ে গৰম পানী যদি খাওঁ। প্ৰথম কথা, গৰম পানী খালে আমাৰ শৰীৰৰ পৰা যিখিনি ওজন আছে ওজনখিনি আমাৰ হ্ৰাস পায়। আজিকালি মানুহৰতো কাম বন নকৰে, কাম কৰে, সকলোৱে কাম কৰে, কিন্তু কষ্টৰ কাম কিছুমান মানুহে কৰে, কিছুমান মানুহে নকৰে। কষ্ট কাম নকৰাৰ বিনিময়ত শৰীৰবিলাক মানে কি বহুত ফেট হৈ যায় সিহঁতে বেছি। তাৰপিছত ফেট হোৱাৰ পিছত সিহঁতে বেলেগ কোনো কাম মানে সিহঁতে কৰিবৰ কাৰণে অলপ কৰিলে ভাগৰ আহে, টোপনিৰ নিচা আহে, নানান ধৰণৰ প্ৰব্লেমবিলাকৰ আমি সন্মুখীন হ'ব লাগে। সেইকাৰণে আমি সদায় গৰম পানী খাব লাগে। আৰু গৰম পানী খালেই নহ'ব, কিছুমান নিয়ম আছে গৰম পানী খাওঁ। কেনেকৈ আমি গৰম পানীটো খাব লাগে, নিয়মকেইটা সাধাৰণতে মই কৈ দিছোঁ। বহুতে জানে, যিবিলাকে ধৰক নাজানে সেইবিলাকে নিশ্চয় বস্তুটো ফ'ল' কৰি গ'লে হ'ল। সদায় আমি ৰাতিপুৱা গৰম পানী এগিলাচ খাব লাগে, কিন্তু গৰম মানে এইবিলাক গৰম নহয় 100 ডিগ্ৰী চেলচিয়াছৰ গৰম কৰিছোঁ, তাত আপোনাৰ আকৌ 2 গিলাচ ঠাণ্ডা পানী ঢালি দিছোঁ, ঢালি দি কিনে আমি খাইছোঁ, সেইটো নহয়। মানে 50 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত পানীটো গৰম কৰি কিনে আমি খাব লাগে। পানীটো খাব লাগে আমি চাহৰ নিচিনাকৈ, যেনেকৈ আমি চাহ খাওঁ সেনেকৈ আমি চাহৰ নিচিনাকৈ পানীটো লাহে লাহে কম পৰিমাণে মানে খাই থাকিব লাগে। এগিলাচ পানী ল'লোঁ, সেই পানীগিলাচ মিনিমাম 10 মিনিট 15 মিনিট আমি যদি চাহৰ নিচিনাকৈ খাওঁ তেতিয়াহ'লে আমাৰ শৰীৰত কামত দিয়ে। আৰু পানী খালে সদায় আমি আহাৰ গ্ৰহণ কৰাৰ আগত পানী খাব লাগে। ধৰক আমি ৰাতিপুৱা ভাত খাম, ভাত খোৱাৰ 10 মিনিট আগত আমি পানীটো খাব লাগে। দুপৰীয়া, ৰাতিপুৱা, ৰাতি আমি সেনেকৈ 10 মিনিট, আহাৰ খোৱাৰ 10 মিনিট আগত আমি পানীবিলাক খাব লাগে। তেতিয়াহ'লে আমাৰ শৰীৰত কামত দিয়ে, বহুতখিনি কামত দিয়ে। আৰু আহাৰ গ্ৰহণ কৰি থকাৰ সময়ত আমি পানী কেতিয়াও খাব নালাগে। পানী খাব নালাগে কিয়? আমাৰ মুখৰ যিটো লালতি আছে সেই লালতিটোৱে মানে ভিতৰত যায় ভাতৰ লগত যিকোনো আহাৰ গ্ৰহণ কৰোঁ, সেই আহাৰ চোবোৱাতে আমাৰ লালতি উৎপন্ন হয়। সেই লালতি আমাৰ পেটৰ ভিতৰত নিগিলে হজম শক্তিত সহায় কৰে। আৰু তেতিয়া পেটৰ ভিতৰত আমাৰ একেবাৰে জুইৰ নিচিনা হৈ থাকে, গৰম হৈ থাকে। আৰু তেতিয়া যেতিয়া আমি পানীবিলাক যিকোনো পানী খাই দিওঁ, তেতিয়াহ'লে ভিতৰত যিটো জুইৰ নিচিনা গৰম হৈ আছে কি কৰে, ঠাণ্ডা হৈ যায়। আৰু আমাৰ হজম শক্তি হ'ব নিদিয়ে, মানে বদ হজম হৈ যায় আমাৰ। আৰু এটা কথা, ৰাতি যদি আমাৰ টোপনি কম হয়, কিছুমানতো ৰাতিপুৱা বিচনাত পৰিলে টোপনি আহে, আৰু কিছুমান এনেকুৱা আছে যে বিচনাত পৰিছে কিন্তু টোপনি নাহে। টোপনি নাহিলে আমি সেইটো সময়ত কি কৰিব লাগে, আমি গৰম পানী আগত আমি যদি এগিলাচ গৰম পানী খাই দিওঁ, এগিলাচ গৰম পানী খালে আমাৰ শৰীৰত যিবিলাক স্নায়ুবিলাক আছে স্নায়ুবিলাক কি হয়, ঠাণ্ডা পৰি যায়। আৰু ঠাণ্ডা পৰি গ'লে আমি ৰাতি টোপনি যোৱাত শান্তিৰে আমি টোপনি যাব পাৰোঁ। আৰু চাওক, এগিলাচ গৰম পানীত 12 কেলৰিহে আমাৰ শৰীৰত যিটো বীজাণু আছে বীজাণু নাশ কৰে। 12 কেলৰি, তাৰ ওপৰত কিন্তু নকৰে। আৰু সদায় পানী খাব লাগে
ৰাতিপুৱা বিচনাৰ পৰা উঠিয়ে দাঁত ব্ৰাছ নকৰাকৈ আমি ৰাতিপুৱাই গৰম পানী খাব লাগে। 1 গিলাচ পাৰোঁ, 2 গিলাচ পাৰোঁ, 3 গিলাচ পাৰোঁ, 4 গিলাচ পাৰোঁ, 5 গিলাচ পাৰোঁ, যিমানখিনি আমাৰ প্ৰয়োজন হয় আমি সিমানখিনি আমি গৰম পানীহে খাব লাগে। আৰু গৰম পানী খালে আমাৰ শৰীৰত বহুতখিনি কামত দিয়ে। আৰু আজিকালি মানুহবিলাক বেছিভাগ ফেট হৈ গৈছে, শকত হৈ গৈছে, পেট ওলাইছে, দৌৰিব নোৱাৰে, খোজ কাঢ়িব নোৱাৰে। সেইবিলাকৰ কাৰণে মই এটা সাধাৰণ সৰু এটা উপায় দিছোঁ কি যে গৰম পানী এগিলাচ লৈ লওক আৰু গৰম পানীত নেমুৰ ৰস চেপি কিনে লগত এচামুচ মৌ বা 2 চামুচ মৌ মিহলাই লওক। মিহলাই লৈ কেনেকৈ মানে আমাৰ জুচ টাইপৰ হ'ব, চৰবত হ'ব, সেনেকৈ খাই দিয়ক। তেতিয়াহ'লে ফেটটো লাহে লাহে আমাৰ কি হৈ যাব, কমি যাব। আৰু ফেটটো কমি গ'লে আমি আগৰ নিচিনাকৈ ধৰা কষ্ট কৰিব পাৰিম, দৌৰিব পাৰিম বা যিকোনো কামতে আমি কৰিব পাৰিম। আমাৰ তেতিয়া ভাগৰ বোলা বস্তুটো আমাৰ শৰীৰত নাহিব। আৰু এনেকৈ গৰম পানী খালে আমাৰ শৰীৰত যিটো চৰ্বিবিলাক আমাৰ কমি যাব। আৰু চৰ্বিবিলাক কমি যোৱাৰ লগে লগে আমাৰ বহুতখিনি উপকাৰ হ'ব। আৰু যদিহে আমি আকৌ সেইবিলাক বাদ দি কিনে আমি ৰেষ্টুৰেণ্টত, হোটেলত নানা ধৰণৰ মানে তেলাল জাতীয় বস্তুবিলাক খাই থাকোঁ বা ঘৰত আমি তেলাল জাতীয় বেছি বস্তু খাই থাকোঁ, তেতিয়া আমাৰ হ'লে বহুতখিনি আকৌ প্ৰব্লেমে দেখা দিয়ে। সেইকাৰণে গৰম পানী খাওক, নিজক সুস্থ ৰাখক, সবল ৰাখক। নিজক সুস্থ সবল যিমানেই ৰাখিব সিমানে আপুনি খাবলৈ সিমানেই পাব। আৰু সুস্থ সবল যদি নাৰাখে তেতিয়াহ'লে ইমানখিনি আপুনি খাব নোৱাৰে। আজিকালি সেইকাৰণে কি হৈছে, থাইৰয়ড, ডায়েবেটিছ, প্ৰেছাৰ, গেষ্ট্ৰিক, এচিডিটি মানে নানা ধৰণৰ মানে বেমাৰ আজাৰবিলাক দেখা দিছে। কিয় কি সেইবিলাকে সময়মতে আহাৰ গ্ৰহণ নকৰে, সময়মতে পানী নাখায়। আৰু এইবিলাকৰ কাৰণে এনেকুৱা প্ৰব্লেমবিলাক দেখা দিয়ে। যদি আমি ৰাতিপুৱা খালী পেটতে পানী খাই দিওঁ তেতিয়াহ'লে আমাৰ কেতিয়াও গেষ্ট্ৰিক হ'ব নোৱাৰে, এচিডিটি হ'ব নোৱাৰে বা বদ হজম এইবিলাক আমাৰ হ'ব নোৱাৰে। শৰীৰবিলাক আমাৰ ভাগৰুৱা নালাগে, এলাহ ভাৱটো নাহে। গতিকে আজি এটা সৰু ভিডিঅ' আছিল, এইখিনিয়ে ক'লোঁ। মানে আকৌ বহলাই ক'লোঁ হয়, কিন্তু প্ৰব্লেম এটা আছে। মানে মোৰ এই হাতত দেখিছে, সেইটো এটা মানে মোৰ হাতত সৰু এটা এক্সিডেণ্ট হৈছে, যাৰ বিনিময়ত বহুত বিষাই আছে। বিষাই থকাৰ কাৰণে ধৰক মোবাইলটো ধৰি কিনে অলপ অসুবিধা হৈ আছে। তথাপিও আৰু মোৰ লগতে ৰাইজৰ সুবিধা হওক সেইকাৰণে এটা সৰু ভিডিঅ' স্পনচাৰ কৰি কিনে এৰি দিলোঁ। যদি কিবা ভুল হৈছে তেতিয়াহ'লে কমেণ্ট কৰি কিনে মোক জনাই দিব। মই আগলৈকে শুধৰাই দিবৰ কাৰণে চেষ্টা কৰিম। আৰু যোনে ভিডিঅ'টো পায় তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ছাবস্ক্ৰাইব কৰি কিনে এই ঘণ্টিটোত টিপি কিনে অল কৰি ল'ব দি দিব। আৰু তেতিয়াহ'লে মই যিকোনো ভিডিঅ' যদি পঠাই দিম তেতিয়াহ'লে আগতীয়াকৈ আপোনালোকে চাব পাৰিব। আজিলৈকে এৰিছোঁ, ধন্যবাদ।